নমস্কাৰ সকলোকে আমাৰ চেনেল আছামিজ ব্লগাৰ আমিলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ যোৰহাটত হৈ থকা অসম গ্ৰন্থমেলালৈ আৰু এইফালে আছে টিকেট কাউণ্টাৰ। আমি এতিয়া টিকেট লৈ ল'লোঁ। টিকেট লৈ মেলি আমি ভিতৰলৈ সোমাই গৈ আছোঁ আৰু আপোনালোকক আমি ভিতৰৰ পৰিৱেশটোনো কেনেকুৱা দেখুৱাই গৈ থাকিম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব।